Hello and welcome. আজিৰ ভিডিঅ'টোত মই বিজনেছৰ আমাৰ ফাউণ্ডেশ্যনটোৰ ওপৰত কথা পাতিম। একচুৱেলি যেতিয়া আমি এটা বিজনেছ ষ্টাৰ্ট কৰিব যাওঁ বা আমি যেতিয়া এটা বিজনেছ এক্সপানশ্যন কৰিম বুলি ভাবোঁ এটা নতুন টেৰিটৰীত, তো আমি তাৰ কাৰণে আমাৰ ফাউণ্ডেশ্যনটো কেনেকৈ বিল্ড আপ কৰিম তাৰ বিষয়ে আজি ভিডিঅ'টোত কথা পাতিম। যেতিয়া আমি এটা বিজনেছ ষ্টাৰ্ট কৰোঁ বা আমি যেতিয়া এটা আমাৰ এক্সিষ্টিং বিজনেছ আছে আৰু আমি এটা নতুন টেৰিটৰী এটাত বা এটা নতুন জিঅ'গ্ৰাফি এটাত বা এটা নতুন লোকেশ্যনত আমি যেতিয়া এটা বিজনেছ কৰিবলৈ যাম, চ' তেতিয়া আমি একচুৱেলি আমি কেনেকৈ মাৰ্কেট ৰিচাৰ্চ কৰিব লাগে আৰু আমি একচুৱেলি কেনেকৈ কৰোঁ বা আমি মাৰ্কেট ৰিচাৰ্চ একচুৱেলি কৰোঁ নে নকৰোঁ, আমি গাট ফিলিংছত বিজনেছ ষ্টাৰ্ট কৰি দিওঁ নেকি। চ' জেনেৰেলি মই দেখা পাওঁ যে বহুত নতুন মানুহে বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰে আৰু তেওঁলোকৰ মাৰ্কেটিং বা চেলছৰ নামত কোনো ধৰণৰ প্লেনিং নাথাকে। একচুৱেলি তেওঁলোকে নাভাবে যে মাৰ্কেটিং বা চেলছটোৰ ইম্পৰ্টেঞ্চটো কি হয়, আৰু ডাইৰেক্টলি তেওঁলোকে জাষ্ট প্ৰডাক্টটোৰ কথা ভাবে আৰু ভাবে যে বা ছাৰ্ভিচটোৰ কথা ভাবে আৰু ভাবে যে আমি প্ৰডাক্টটো আৰু ছাৰ্ভিচটোক আমি কেনেকৈ বৰ্তমান আমাৰ এক্সিষ্টিং যি বিজনেছেছবিলাক আছে বা মাৰ্কেটত যিটো ধৰণৰ ডিমাণ্ড আছে বা মাৰ্কেটত মানুহে যি ধৰণৰ বস্তু বিচাৰি আছে, বৰ্তমান এক্সিষ্টিং ছাপ্লাই চেইনে হয়তো সেই ডিমাণ্ডটো ফুলফিল কৰিব পৰা নাই তেওঁলোকে ভাবে, বা তেওঁলোকে ভাবে যে যিসকলে ছাৰ্ভিচ দি আছে বা যিসকলে প্ৰডাক্ট দি আছে তেওঁলোকে সেই লেভেলত কৰিব পৰা নাই, বা তেওঁলোকে হয়তো কৰি আছে, এওঁলোকেও হয়তো ভাবিছে যে এখন মাৰ্কেট আছে আৰু আমি মাৰ্কেটত গৈ পেলাই আমি ডাইৰেক্টলি আমাৰ বিজনেছটো আমি তাত বহাই দিম, আমি আমাৰ বিজনেছটো আমি ষ্ট'ৰ এটা বহাই দিম, অফিচ এটা খুলি দিম। ত' তেওঁলোকে ডাইৰেক্টলি গৈ পেলাই ভাবে যে এটা অফিচ খুলি দিম, এটা আমি বিজনেছেছ এটা আমি ষ্টাৰ্ট কৰি দিম, আমি এটা অফিচ খুলিম, আমি এটা শ্বপ এটা খুলিম, বা আমি এটা দোকান এটা খুলিম, বা আমি এটা মেনুফেকচাৰিং ইউনিট এটা খুলিম আৰু লগে লগে আমি আমাৰ বিজনেছটো ষ্টাৰ্ট কৰি দিম উইদাউট এনি মাৰ্কেট ৰিচাৰ্চ। তেওঁলোকে গাট ফিলিংছত তেওঁলোকে ভাবে যে তেওঁলোকৰ প্ৰডাক্ট যিটো বনাব গৈ আছে বা যিটো বনাব তেওঁলোকৰ বিজনেছত তেওঁলোকে প্ৰডাক্টটো চেল কৰিব পাৰিব বা মাৰ্কেটটো আহিব পাৰে। মাৰ্কেটিঙৰ কথা নাভাবেই একচুৱেলি, যে চেল মাৰ্কেটিঙৰ কথা নাভাবাকৈ বিজনেছ এটা ষ্টাৰ্ট কৰি দিয়া যায়। অলৰেডি হিউজ ইনভেষ্টমেণ্ট এটা মানুহে লগাই দিয়ে আৰু লগোৱাৰ পিছত যেতিয়া গোটেইখিনি মানে বিজনেছৰ গোটেইখিনি হৈ যায়, শ্ব'ৰুম হৈ যায় বা অফিচ হৈ যায়, ইণ্টেৰিয়ৰ্ছবিলাক হৈ যায়, ইনভেণ্টৰিজবোৰ আহি যায়, মানে প্ৰডাক্টছবোৰ পাৰচেছ কৰে বা ছাৰ্ভিচ বা মানুহ ৰাখি লৈ হায়াৰিং কৰি লৈ গোটেইখিনি কৰি লয়, তাৰপিছত তেওঁলোকে চিন্তা কৰে যে তেওঁলোকৰ এতিয়া চেল কৰিবৰ হ'ল। একচুৱেলি আমি কোনটো বস্তু আগতে কৰিব লাগে, আমি শ্ব'ৰুম বা আমি এটা শ্ব'ৰুম খোলোঁ, আমি যদি এটা বিজনেছ ষ্টাৰ্ট কৰোঁ, আমাৰ প্ৰডাক্ট বা ছাৰ্ভিচটো আমি আগে ৰেডি কৰি ল'ব লাগে নে আমি মাৰ্কেটিং আৰু চেলছৰ প্লেনটো বা আমি মাৰ্কেটিং আৰু চেলছৰ প্ৰচেছটো আমি আগে ষ্টাৰ্ট কৰিব লাগে। চ' মই ভাবোঁ একচুৱেলি আমি চেলছ আৰু মাৰ্কেটিংটো আমি সদায় আগত ৰাখিব লাগে। চেলছ আৰু মাৰ্কেটিংটো আমি এইকাৰণে আমি সদায় আগত ৰাখিব লাগিব। চ' চেলছ আৰু মাৰ্কেটিংটো আমি এইকাৰণে আমি সদায় আগত ৰাখিব লাগিব কাৰণ আমি যদি নাজানো আমি কাষ্টমাৰ একুইজিশ্যন আমি কেনেকৈ কৰিম, বা আমাৰ যদি কোনো ষ্ট্ৰেটেজি নাই আমাৰ কাষ্টমাৰ একুইজিশ্যনৰ, তেতিয়াহ'লে আমি প্ৰডাক্ট বনালোঁ বা আমি ছাৰ্ভিচেছ ৰেডি কৰি ল'লোঁ, আমি গোটেইখিনি ঠিক ঠাক কৰি লোৱাৰ পিছত আমি চেলৰ কাৰণে আমি হাহাকাৰ কৰিব লাগিব, আমি মূৰ পিটিব লাগিব, আৰে ভাই আমি গোটেইখিনি বনাই ল'লোঁ, এতিয়া আমি কেনেকৈ চেল কৰোঁ। চ' একজেক্টলি আমি যেতিয়া এটা বিজনেছ ষ্টাৰ্ট কৰিম, আমি এক্সিষ্টিং আমাৰ বিজনেছ আছে, আমি এটা বেলেগ এটা টেৰিটৰীত যাম বা আমি এটা নতুন বিজনেছ ষ্টাৰ্ট কৰিম, সদায় আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম আমি মাৰ্কেট ৰিচাৰ্চৰ পৰা। যেতিয়া একচুৱেলি বিজনেছ ষ্টাৰ্ট মানে কৰিম বুলি ভাবিছিলোঁ আজিৰ পৰা বহু বছৰ আগতে, তো তেতিয়া মই কিছুমান বিজনেছ বুক ষ্টাডি কৰিছিলোঁ আৰু এইবিলাক পঢ়োঁতে মই এই শব্দটোৰ বিষয়ে খুব পাইছিলোঁ যে মাৰ্কেট ৰিচাৰ্চ বিভিন্ন ধৰণৰ ডাটা চ'ৰ্চেছ কালেকশ্যন কৰিবলৈ বহুত কমপ্লিকেটেড যেন লাগে এইবিলাক বস্তু। একচুৱেলি এই বস্তুটো ইমান জটিল নহয়। যেতিয়া মই প্ৰেক্টিকেলি যেতিয়া এই ফিল্ডটোত নামিলোঁ, তেতিয়া মই ৰিয়েলাইজ কৰিলোঁ যে একচুৱেলি মাৰ্কেট ৰিচাৰ্চটো ইমান জটিল বস্তু নহয়। মাৰ্কেট ৰিচাৰ্চটো আজিকালি খুব সহজ হৈ পৰিছে। আমাৰ হাতত আমি জানিব লাগিব আমাৰ হাতত মাৰ্কেট ৰিচাৰ্চ কৰাৰ কাৰণে একচুৱেলি কি টুলছ আছে। আচ্ছা, মাৰ্কেট ৰিচাৰ্চৰ ক্ষেত্ৰত ক'লে, মই মাৰ্কেটিঙৰ ক্ষেত্ৰতো আপোনালোকক ক'লে মই যিবিলাক ক'ম গোটেইবিলাক মই আপোনালোকক ডিজিটেল মাৰ্কেটিঙৰ ক্ষেত্ৰত ক'ম। আৰু আজিৰ দিনত বেলেগ ধৰণৰ মাৰ্কেটিঙৰ কোনো ধৰণৰ মই ভাবোঁ যে কোনো ধৰণৰ আমি যিবিলাক সৰু স্মল এণ্ড মিডিয়াম ছেগমেণ্টছৰ বিজনেছ অ'নাৰ্ছ আছোঁ, আমাৰ কাৰণে ডিজিটেল মাৰ্কেটিঙৰ বাহিৰে বেলেগ ধৰণৰ অফলাইন কিবা মাৰ্কেটিঙে যে কাম কৰিব, যদিও বা কৰিব বহুত বেছি এক্সপেঞ্চিভ হ'ব। কাৰণ আমি আজিৰ দিনত আপোনালোকে এটা কথা মানি লওক যে ডিজিটেল মাৰ্কেটিং কৰি পেলাই 100 rupees পাৰ ডে যদি আমি লগাওঁ, আমি 3, 4, 5, 6টালৈকে আমি এইটো লিডছ আনিব পাৰোঁ 100 rupees পাৰ ডে। আৰু 5-6টা লিডছৰ ভিতৰত আমাৰ যদি চেলছৰ যদি আমাৰ প্ৰচেছটো যদি ষ্ট্ৰং হয়, যদি আমাৰ চেলছৰ ফ'ল' আপ প্ৰচেছটো আমাৰ ষ্ট্ৰং হয়, তেতিয়াহ'লে এইটো আমি 4-5টাৰ পৰা
আমি হয়তো তাৰে এটা দুটা হয়তো আমি কনভাৰ্ট কৰি ল'ব পাৰোঁ। আৰু বিশেষকৈ গুগলত যিসকল আমাৰ লিডছ আহে এইবিলাক হৈছে হাই ইণ্টেণ্ট লিডছ হয়, এইবিলাক নিজে চাৰ্চ কৰি নিজে বিচাৰি অহা লিডছ হয়। চ' এইবিলাক লিডছৰ ক্ষেত্ৰত আপোনাৰ কি হয় যে এইবিলাক হাই ইণ্টেণ্ট লিডছ হয়, তো এইবিলাক কনভাৰ্ট হোৱাৰ চান্সটো বহুত বেছি হয়। আচ্ছা, মই কথা পাতিছিলোঁ আপোনাৰ মাৰ্কেট ৰিচাৰ্চৰ ওপৰত। চ' মাৰ্কেট ৰিচাৰ্চ সেইকাৰণে কৈছিলোঁ যে মই ডিজিটেল মাৰ্কেটিঙৰ কথা সেইকাৰণে ক'লোঁ যে আমি যিবিলাক মাৰ্কেট ৰিচাৰ্চ কৰিম, ডিজিটেলি মাৰ্কেট ৰিচাৰ্চ কৰিম। আৰু আজিৰ ডেটত গুগলৰ হাতত এনেকুৱা ধৰণৰ ডাটা কালেকশ্যন কৰি থৈছে গুগলে। চ' গুগলে গোটেইখিনি কেপচাৰ কৰি থৈ দিছে কোনটো মাৰ্কেটত কিমান ডিমাণ্ড আছে। আজিৰ দিনত গুগলৰ নিজৰ ডাটাত গোটেইখিনি ৰেকৰ্ড আছে, কোন জেগাৰ পৰা কিমান চাৰ্চ ভলিউম আহে। ডেট মিনছ কোনো এটা পাৰ্টিকুলাৰ লোকেশ্যনৰ পৰা মান্থলি কিমান মানুহে চাৰ্চ কৰে এটা পাৰ্টিকুলাৰ কিৱৰ্ডছ, যিটো হয়তো আপোনাৰ বিজনেছ ৰিলেটেড। ছাপ'জ যদি আপুনি AC বিক্ৰী কৰে, যদি আপুনি ইলেক্ট্ৰনিক্স যিবিলাক আমাৰ AC ফ্ৰিজ এনেকুৱা ধৰণৰ প্ৰডাক্টছবিলাক আছে, ছাপ'জ মই কৈছোঁ উদাহৰণস্বৰূপে। চ' আমি যদি এনেকুৱা ধৰণৰ প্ৰডাক্টছত ডিল কৰোঁ, চ' আমি চাব পাৰোঁ এনেকুৱা ধৰণৰ ইলেক্ট্ৰনিক্স প্ৰডাক্টছবোৰ এটা পাৰ্টিকুলাৰ ৰিজনত মান্থলি কিমান বেছি চাৰ্চেছ হয় বা মান্থলি এভাৰেজ চাৰ্চেছ কিমান হয়। চ' গুগলে যেতিয়া এই ডাটাবিলাক কালেক্ট কৰি থৈ দিয়ে, চ' আমি গুগলত এনেকুৱা দুটা টুলছ আছে, এই দুটা টুলছ ইউজ কৰি পেলাই আমি আমাৰ মাৰ্কেট ৰিচাৰ্চবিলাক কৰিব পাৰোঁ। চ' এই দুটা টুলছৰ ভিতৰত ফাৰ্ষ্ট টুলটো হৈছে আপোনাৰ গুগল ট্ৰেণ্ডছ। গুগল ট্ৰেণ্ডছে আপোনাৰ অল অভাৰ ৱৰ্ল্ডত আমি চাৰ্চ কৰিব পাৰোঁ। আমি পাৰ্টিকুলাৰ কাণ্ট্ৰিত আমি চাৰ্চ কৰিব পাৰোঁ। যদি আমি এক্সপৰ্ট ইম্পৰ্টৰ বিজনেছেছ কৰোঁ ছাপ'জ, তেতিয়াহ'লে আমি চাব পাৰোঁ যে এখন পাৰ্টিকুলাৰ আমি যদি কোনোবা এখন দেশত যদি আমি এক্সপৰ্ট কৰিব গৈ আছোঁ, তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ দেশত এটা পাৰ্টিকুলাৰ প্ৰডাক্টৰ একচুৱেলি ডিমাণ্ড কিমান আছে। এই ডিমাণ্ডটো পাৰ্টিকুলাৰ এটা পিৰিয়ডৰ কাৰণে, হয়তো 1 বছৰৰ কাৰণে বা এমাহৰ কাৰণে বা 6 মাহৰ কাৰণে কিমান ডিমাণ্ড আছিলে। চ' আমি হয়তো ভাবি থাকিব পাৰোঁ এইটো জেগাত হয়তো এইটো প্ৰডাক্টৰ ডিমাণ্ড আছে। একচুৱেল ডিমাণ্ড আছে নে নাই সেই বস্তুটো আমাক গুগল ট্ৰেণ্ডছে আমাক জনাই দিব যে এটা পাৰ্টিকুলাৰ জিঅ'গ্ৰাফিত সেইটো হয়তো আপোনাৰ চিটি ৱাইজো দেখাই দিয়ে। যে আমি যদি চাওঁ, আমি যদি এক্সপৰ্টৰ ক্ষেত্ৰত মই যেনেকৈ ক'লোঁ, আমি যদি চাওঁ এখন আমি বাহিৰৰ দেশ এখনত আমি ভাবি আছোঁ যে আমাৰ আফ্ৰিকান কাণ্ট্ৰিছত হয়তো কিবা এটা পাৰ্টিকুলাৰ প্ৰডাক্ট আমি এক্সপৰ্ট কৰিম, তো এই প্ৰডাক্টটো হয়তো তাত আমাৰ ডিমাণ্ড থাকিব পাৰে। আৰু উইদাউট আমাৰ যদি কোনো ধৰণৰ আমাৰ ধৰক আমি মাৰ্কেট ৰিচাৰ্চ নকৰোঁ, গুগল ট্ৰেণ্ডছত যদি আমি মাৰ্কেট ৰিচাৰ্চ নকৰোঁ আৰু নকৰাকৈ যদি আমি আমাৰ বিজনেছটো মানে তাত ষ্টাৰ্ট কৰিবলৈ যাওঁ আৰু তাত নামি গৈ এড চলাই পেলাই তাত আমি মাৰ্কেট বিচাৰিব ধৰোঁ, আৰু তাৰপিছত আমি হয়তো গম পালোঁ যে তাত কোনো ধৰণৰ ডিমাণ্ডে নাই। হয়তো আফ্ৰিকান কাণ্ট্ৰিজত ডিমাণ্ড নাছিলে, কিন্তু আপোনাৰ ইউৰোপিয়ান কাণ্ট্ৰিজত সেই প্ৰডাক্টটোৰ ডিমাণ্ড আছিলে। তো আমি গুগল ট্ৰেণ্ডছৰ সহায়ত আমি পাৰ্টিকুলাৰ আমি কাণ্ট্ৰিক আমি টাৰ্গেট কৰিব পাৰোঁ, পাৰ্টিকুলাৰ ষ্টেটত আমি টাৰ্গেট কৰিব পাৰোঁ। ছাপ'জ ইণ্ডিয়াতে আমি যদি ভাবোঁ যে আমাৰ নৰ্থত আমাৰ এটা প্ৰডাক্টৰ ডিমাণ্ড আছে, ভাবি আছোঁ, হয়তো ভাবিছোঁ যে আমাৰ চাউথত সেই প্ৰডাক্টটোত আমাৰ ডিমাণ্ড নাই। বাট আমি যেতিয়া গুগল ট্ৰেণ্ডছত যাম আৰু সেই পাৰ্টিকুলাৰ প্ৰডাক্টটো আমি চাৰ্চ কৰি চাম, তেতিয়াহ'লে আমি একেবাৰে উল্টা ৰিজাল্টটো দেখিব পাৰোঁ যে আমি ভাবি থকা প্ৰডাক্টটো হয়তো নৰ্থত ডিমাণ্ড নাই, কিন্তু আপোনাৰ চাউথত বেছি ডিমাণ্ড আছে। চ' তেতিয়া আমি ইমিডিয়েটলি আমি ঠিক কৰিব পাৰিম যে হয় আমি একচুৱেলি নৰ্থত আমি আমাৰ নতুন বিজনেছৰ এক্সপানশ্যন প্লেনটো আমি তাত কৰিব সঁচাকৈ কৰাটো ভাল হ'ব নে আমি চাউথৰ ফালে গ'লে ভাল হ'ব। চ' মই আপোনালোকক কিছুমান ট্ৰিক্স ইয়াতে শ্বেয়াৰ কৰিম যে মানে বেচিকেলি য'ত আপোনালোকে নতুন বিজনেছ এটা কেনেকৈ ষ্টাৰ্ট কৰিব, তাৰ উইদাউট আপোনালোকে প্ৰডাক্ট ৰেডি নকৰাকৈ, আপোনালোকে ছাৰ্ভিচ মডেল ৰেডি নকৰাকৈ মাৰ্কেটত আপোনালোকে টেষ্ট কৰি ল'ব। চিম্পল 2, 4, 5, 10 হাজাৰ টকা এটা আমি পইচা খৰচ কৰি পেলাই আমি মাৰ্কেটটো আমি এনালাইচিছ কৰি চাম বিফৰ আমি এনে এটা হিউজ মানি এটা মানে আমি কমিটমেণ্ট কৰাৰ আগতে, আমি হিউজ মানি এটা ইনভেষ্টমেণ্ট কৰাৰ আগতে আমি যদি মাৰ্কেটটো ৰিচাৰ্চ কৰি চাওঁ এটা সৰু এমাউণ্ট এটা লগাই পেলাই, মানে যিটো কয় না টেষ্ট দ্য ৱাটাৰ। চ' আমি যদি পানীটো টেষ্ট কৰি চাওঁ পানীত নমাৰ আগতে, তেতিয়াহ'লে হয়তো আমি কিছুমান নকৰিবলগীয়া ভুলৰ পৰা হয়তো আমি বাচি থাকিব পাৰোঁ। চ' এইকাৰণে কৈছোঁ যে সেইকাৰণে আমি সদায় যেতিয়া আমি বিজনেছ এটা ষ্টাৰ্ট কৰিব যাম, যেতিয়া আমি এটা বিজনেছ এক্সপেনশ্যন কৰিব যাম আমি এটা বেলেগ এটা টেৰিটৰীত, সদায় আমি মাৰ্কেট ৰিচাৰ্চ কৰিম। মাৰ্কেট ৰিচাৰ্চিঙৰ কাৰণে মই ফাৰ্ষ্ট টুলছটো আপোনালোকক ক'লোঁ গুগল ট্ৰেণ্ডছত আমি গৈ পেলাই পাৰ্টিকুলাৰ কাণ্ট্ৰিত, পাৰ্টিকুলাৰ জিঅ'গ্ৰাফিত আমাৰ ডিমাণ্ড কিমান আছিলে, লাষ্ট 1 ইয়াৰ্ছৰ কেনেকুৱা ডিমাণ্ড আছিলে, সেই পেটাৰ্ণটো আমি চাব পাৰোঁ। আমি ষ্টেট লেভেলতো চাব পাৰোঁ, আমি চিটি লেভেলতো চাব পাৰোঁ। চ' আমি কোনো এটা পাৰ্টিকুলাৰ ষ্টেটৰ
পাৰ্টিকুলাৰ চিটিত পাৰ্টিকুলাৰ প্ৰডাক্ট এটাৰ ডিমাণ্ড কেনেকুৱা আছিলে। যদি ডিমাণ্ড সঁচাকৈ আছিলে তেতিয়াহ'লে গুগল ট্ৰেণ্ডছে আমাক দেখাই দিব। আৰু এই বস্তুবিলাক মই আপোনালোকক কম্পিউটাৰ স্ক্ৰীণত মই আপোনালোক দেখাম। মই বাৰে বাৰে কৈ আছোঁ যে মই যিবিলাক আজিলৈকে ভিডিঅ' বনাইছোঁ প্ৰতিটো বস্তুৱে হৈছে আপোনাৰ কম্পিউটাৰ ৰিলেটেড বস্তু, আৰু এইবিলাকো মই কম্পিউটাৰত দেখাব লাগিব আপোনালোকক। কিন্তু কথাটো হৈছে যে তাৰ বাবে আপোনালোকে যদি ভিডিঅ'বিলাক চাই আছে আপোনালোকে ফ'ল' কৰক। আপোনালোকে মোৰ পেজটো গ্ৰ' কৰাৰ কাৰণে অকণমান আপোনালোকে ছাপোৰ্ট কৰক। যেতিয়া পেজটোত ইভেঞ্চুৱেলি এংগেজমেণ্ট আহিব, গ্ৰ'থ হ'ব, তো তেতিয়া এইবিলাক বস্তুৰ ওপৰত অকণমান বেছি ডিটেইলছত বেছি প্ৰফেশ্যনেলি বিজনেছ মানে ভিডিঅ'জবিলাক কৰিবলৈ মন যাব। চ' সেইকাৰণে কৈছোঁ, যদি ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে ফ'ল' কৰি দিয়ক পেজটো, যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু লগতে শ্বেয়াৰ কৰি দিয়ক। অকণমান আপোনালোকে হেল্প কৰিলে মোৰ এই ৰিচটো বাঢ়িব, আৰু মই তেতিয়া প্ৰফেশ্যনেল লেভেলছত আপোনালোকক ভিডিঅ'জবিলাক বনাই দেখাম। এতিয়া কি হৈছে যে ৱাৰ্কত আহোঁ, অকণমান টাইম ওলাই মানে অকণমান মোৰ যিখিনি আইডিয়াছ আছে সেইখিনি মই শ্বেয়াৰ কৰি আছোঁ বৰ্তমান, কিন্তু মই পিছলৈকে প্ৰফেশ্যনেল লেভেলছত মই এই ভিডিঅ'জবিলাক বনাম। মাৰ্কেট ৰিচাৰ্চৰ নেক্সট গুগলছৰ টুলছটো হৈছে গুগল এডৱাৰ্ডছৰ ভিতৰত এটা টুলছ আছে যিটো কয় কিৱৰ্ডছ প্লেনাৰ। কিৱৰ্ডছ প্লেনাৰত গৈ পেলাই আমি একজেক্টলি আমাৰ ডিমাণ্ড কিমান আছে, আমাৰ পাৰ্টিকুলাৰ প্ৰডাক্টছটোৰ বিষয়ে একজেক্ট ডিমাণ্ড কিমান আছে, এটা পাৰ্টিকুলাৰ লোকেশ্যনত একজেক্ট ডিমাণ্ড কিমান আছে। আমি ভাবি আছোঁ যিটো জেগাত আমাৰ ডিমাণ্ড আছে কি নাই, আমি ভাবিছোঁ আমি এটা জেগাত গৈ পেলাই আমি ভাবিছোঁ আমাৰ বিজনেছটো এক্সপাণ্ড কৰিম। একজেক্টলি সেই জেগাটোত ডিমাণ্ড আছে নে নাই, যদি ডিমাণ্ডে নাই, যদি চাৰ্জ আছে না, আমি কি ৰিক্সত আমি বিজনেছ কৰিব যাম। চ' গুগল এডৱাৰ্ডছত আমাক একজেক্ট নাম্বাৰত কৈ দিব যে একজেক্টলি কিমান মানুহে পাৰ মান্থত বা এটা ইয়াৰত একজেক্টলি কিমান মানুহে আমাৰ যিটো প্ৰডাক্ট আছে সেই প্ৰডাক্টটোৰ বিষয়ে বিচাৰি আছে গুগলছত সেই পাৰ্টিকুলাৰ লোকেশ্যনটোত। এই কামটো আপোনাক কৰি দিব গুগল এডৱাৰ্ডছৰ কিৱৰ্ড প্লেনাৰ আছে। মই কিৱৰ্ড প্লেনাৰ্ছৰ ভিতৰত গৈ পেলাই আপোনালোকক দেখাম কেনেকৈ এইটো কৰে পিছলৈকে। চ' এই দুটা টুল যদি আমি ইউজ কৰোঁ তেতিয়াহ'লে আমি আমাৰ মাৰ্কেট ৰিচাৰ্চখিনি আমি ইয়াতে কৰিব পাৰিম। আৰু মাৰ্কেট ৰিচাৰ্চ কৰাৰ কাৰণে আমাক কোনো ধৰণৰ বিশেষ মানে বহুত বিশেষ আমি জানিব লগাও নাথাকে, কাৰণ গুগলে অলৰেডি চব ডাটাবিলাক একুমুলেট কৰি থয়। মই অলৰেডি যেনেকৈ ক'লোঁ, জাষ্ট আমি গৈ পেলাই আমাৰ ৰিলেটেড প্ৰডাক্টছৰ ডিমাণ্ড কিমান আছিলে, আমাৰ ৰিলেটেড প্ৰডাক্টছৰ একচুৱেল ডিমাণ্ড আছেনে নাই, আমি যিখিনি ভাবি আছোঁ এই ডিমাণ্ড বা এই ভলিউমটোৰ পৰা আমাক একজেক্টলি আমাক কিমানজন লাগে। ছাপ'জ আমি চালোঁ এটা পাৰ্টিকুলাৰ ৰিজনত অলমষ্ট 1 লাখ বা 2 লাখ মানুহে চাৰ্চ কৰি আছে, আমাক একজেক্টলি আমাক কিমানখিনি আমাক কাষ্টমাৰ লাগে এই ৰিজন। আমাকতো এই 2 লাখ গোটেই কাষ্টমাৰ নালাগে। আমি জানো 2 লাখ মানুহে যদি এটা আমাৰ প্ৰডাক্ট বিচাৰি আছে এটা পাৰ্টিকুলাৰ পাৰ মান্থত, আমি জানো ছাপ্লাই কৰিব পাৰিম। যদি পাৰোঁতো ভাল কথা, যদি নোৱাৰোঁ চ' আমি চাব লাগিব যে আমাৰ সেই পাৰ্টিকুলাৰ ৰিজনত যদি সেনেকুৱা লেভেলত আপোনাৰ ডিমাণ্ড আছে, তো আমি তাত অনায়াসে আমাৰ বিজনেছবিলাক আমি তাত গৈ পেলাই ষ্টাৰ্ট কৰিব পাৰিম। যা হওক, ইয়াৰ পিছত আৰু এটা মই ডিজিটেল মাৰ্কেটিং টুলছৰ বিষয়ে কথা পাতিম, য'ত আমি একচুৱেলি আমাৰ কম্পিটিটৰ্ছ একজেক্টলি আমাৰ কোনবিলাক কম্পিটিটৰ্ছ, আমি যিবিলাক আমাৰ কম্পিটিটৰ্ছবিলাক ভাবি থাকোঁ যে ওচৰে পাঁজৰে কোনোবা 2-4জন মানুহক আমি দেখি আছোঁ বা 2-4টা মানে বিজনেছক দেখি আছোঁ যাক আমি আমাৰ কম্পিটিটৰ বুলি ভাবোঁ, বাট ডিজিটেল স্পেচত তেওঁলোকে একজেক্টলি আমাৰ কম্পিটিটৰ হয় নে নহয়। চ' সেইটোৰ বিষয়ে মই অহাকালি কথা পাতিম। আমি আমাৰ একজেক্ট কম্পিটিটৰ্ছ কোন হয়, কেনেকৈ তেওঁলোকৰ নাকৰ তলৰ পৰা আমি আমাৰ ক্লাইণ্টছবিলাক ওলাই লৈ আহিব পাৰিম। চ' এইবিলাকৰ বিষয়ে মই অহাকালি কথা পাতিম। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি দিছোঁ।